নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ ছাত্ৰসকল আজিৰ এই ভিডিঅ আলোচনা কৰিম মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীসকলৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ আজি উচ্চতম ন্যায়ালয়ে শিক্ষা বোৰ্ডক দিছে এক কঠোৰ নিৰ্দেশনা আৰু সেই নিৰ্দেশনাটো কি তোমালোকক সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলক পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা এনেধৰণৰ ভিডিঅ' নিত পাবৰ কাৰণে এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ ছাত্ৰসকল দ্বাদশ শ্ৰেণীৰ ফলাফলক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ মানিব লাগিব শিক্ষা বোৰ্ডসমূহে উচ্চতম ন্যায়ালয়ৰ এই কঠোৰ নিৰ্দেশ গতিকে উচ্চতম ন্যায়ালয়ে কি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বোৰ্ডসমূহক সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা ছাত্ৰসকল কৰোনা সংকটৰ বাবে দেশৰ অধিক সংখ্যক ৰাজ্য চৰকাৰে বোৰ্ডৰ পৰীক্ষা বাতিল কৰিছে যদিও এই পৰ্যন্ত তিৰাং কৰিব পৰা নাই নম্বৰ মূল্যায়ন প্ৰক্ৰিয়াটো যাৰ ফলত উচ্চতম ন্যায়ালয়ে আজি অহা 31 জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিব লাগিব বুলি ৰাজ্য চৰকাৰৰ শিক্ষা বোৰ্ডসমূহক নিৰ্দেশ প্ৰদান কৰিছে ইয়াৰ উপৰিও যিসকল ৰাজ্য এতিয়াও ফলাফল ঘোষণাৰ বাবে নম্বৰ মূল্যায়ন প্ৰক্ৰিয়া তিৰাং কৰিব পৰা নাই সেইসকলক অহা 10 দিনৰ ভিতৰত এই প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে ইয়াৰ উপৰিও অহা 31 জুলাইৰ ভিতৰত CBSE দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিব বুলিও উচ্চতম ন্যায়ালয়ক জনাইছিল ছাত্ৰসকল এইটো আছিল আজিৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আজিৰ বাবে ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা ধন্যবাদ।